আপচুৰ সভাপতি দীপেন বড়োৱে ঘোষণা কৰিছে যে ছাৰ মানে সকলোৰ সমৰ্থনত এটা সমষ্টি দিলে তেওঁ নিৰ্বাচন খেলিব। BPF সমৰ্থন দিব নালাগে। কাৰ সমৰ্থন? কংগ্ৰেছো দিব লাগিব, বিজেপিও দিব লাগিব, অল পাৰ্টি CPM, CPI, UDF, BPF, কংগ্ৰেছ, বিজেপি আৰু কি পাৰ্টি আছে অসমত 12-13টা ৰাইজৰ দল আছে। ক'তবা আছে এনেকুৱা সমষ্টি? মইতো দেখা নাই এনেকুৱা সমষ্টি। সব পলিটিকেল পাৰ্টিয়ে সমৰ্থন কৰা এনেকুৱা সমষ্টি মই পোৱা নাই আজিলৈকে। কংগ্ৰেছ ছাপোৰ্ট, অল ছাপোৰ্ট মানে কংগ্ৰেছো দিব লাগিব, UDFও দিব লাগিব, BPFও দিব লাগিব, বিজেপিও দিব লাগিব, UPFও দিব লাগিব বা ৰাইজৰ দল দিব লাগিব। বহুত পলিটিকেল পাৰ্টি আছে। এনেকুৱা ইমান ভাল চিট মই আজিৰ দিনত অসমত বিচাৰি পোৱা নাই মই।